এইটো কিমানেই হ'ল বাৰু পোৱালি দিয়া? স্টাৰ্টিঙত 16জনী মাইকী ছাগলী কমচে কম 6 লাখ 7 লাখ টকা ছাগলী আনা যায়। এতিয়া কমচে কম নাই বুলি তাই 12 লিটাৰমান গাখীৰ হ'ব। তো নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ বহুত দিনৰ পৰা ৰিকুৱেষ্ট আহি আছিলে যে ভাল ছাগলী ফাৰ্ম এখনলৈ মানে ভিডিঅ' বনাবলৈ। অকল ছাগলী ফাৰ্মখনলৈ বুলি নহয়, মই যোনটো জেগাত আজি আহিছোঁ নিচেই মোৰ ঘৰৰ ওচৰে হয়। লগতে এই ফাৰ্মৰ পৰা বিভিন্ন জেগালৈ আপোনাৰ ভাল ভাল ব্ৰিডৰ ছাগলী ছাপ্লাই দিয়া হয় আৰু বৰ ধুনীয়া নাম আছে, আপোনালোক শুনিছে পাৰে। আৰু এই কথা আজি জানিব বিচাৰিম এই দাদাজনৰ পৰা যে এই ফাৰ্মিংটো আমি কেনেকৈ কৰিব লাগে কি নাই। চ' দাদা, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম ললিত কুমাৰ নাথ। মোৰ ফাৰ্মখনৰ নাম হৈছে প্ৰিন্স কটাৰী এণ্ড ডেইৰী, আৰু এই মোৰ ফাৰ্মখন হৈছে ৰেজিষ্টাৰ প্ৰিন্স কটাৰী এণ্ড ডেইৰী নামৰ ৰেজিষ্টাৰ আছে, যিটো মানে আজি 4 বছৰ হ'ল মই ৰেজিষ্টাৰ কৰি থোৱা। তো কিমান দিন হ'ল আপোনাৰ এই ফাৰ্মখন আৰম্ভণি কৰা? মই ফাৰ্মিং লাইনত অহা কমচে কম 2015 পৰা আহিছিলোঁ। যেতিয়া মই জব কৰি আছিলোঁ, চাকৰি জেগাত থাকোঁতে তেতিয়া মই আন্দ্ৰালা বুলি এটা মানে চাইনা পোষ্টত আছিলে ডাইৰেক্ট। এতিয়া চাইনা আমাৰ তাৰপৰা মানে চাইনা 6 কিলোমিটাৰ। তো তাত মানে বৰফৰ মাজত থাকোঁতে কিবা এটা এনেকুৱা কাম কৰিব মন গৈ আছিল মানে, তো ভাবিলোঁ কি ফাৰ্মিঙত আহিলোঁ ছাগলী ফাৰ্মিঙত। আচ্ছা, প্ৰথম ষ্টাৰ্টিং আপোনাৰ কেইটাৰ পৰা আৰম্ভণি কৰিছিলে ছাগলী? প্ৰথম ষ্টাৰ্টিং মই নগাঁৱত ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ। মই প্ৰথম ষ্টাৰ্টিঙত 16জনী মাইকী ছাগলী আনিছিলোঁ। তাৰপিছত এটা বিটেল আৰু চিৰহী কৰ্চ আছিলে, ছাগলী এটা কিনিছিলোঁ মই বৰপেটা ৰোডৰ পৰা আনিছিলোঁ নগাঁৱত। তেতিয়া সেইকেইটা ছাগলীৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম। এইখন ছাগলী ফাৰ্মৰ খাচিয়ত এটা আছে যে এইখন আপোনাৰ গাঁৱৰ এৰিয়াত নাই, অলপ ভালেমান টাউন এৰিয়াত আছে। চ' টাউন এৰিয়াত কোনোবাই যদি কৰিব বিচাৰে, চ' কেনেকৈ কৰিছে তেখেতৰ বিষয়ে মই জানিব চেষ্টা কৰিম দাদাৰ পৰা। চ' দাদা, ধৰক আমি কোনোবা নিবনুৱাই যদি ফাৰ্মিংটো কৰিব বিচাৰোঁ, তো টাউন এৰিয়াত আমি কেনেকৈ মানে কৰিব পাৰিম ষ্টাৰ্টিংটো? এটা আৰম্ভণিৰ পৰা কওকচোন। মানে যদি আজিকালিতো একদম ফাৰ্মিং কৰাটো সহজ হৈ গ'ল হা। আগতে আমি যেতিয়া প্ৰথম ফাৰ্মিঙত আহিছিলোঁ তেতিয়া চাইলেজৰ ইমান ব্যৱস্থা নাছিলে, ইণ্টাৰনেটো বহুত স্পীড নাছিলে, শ্ল' আছিলে। তো তেতিয়া আমি কি গছপাত চছপাতে সেনেকৈ ব্যৱস্থা কৰিছিলোঁ। কিন্তু আজি 1 বছৰমানৰ পৰা মানে আমাৰ অসমত চাইলেজৰ পূৰা উপলব্ধ হয়। তাৰপিছত তুমি ধৰা গুৱাহাটীতে ধৰা চাইলেজৰ অৰ্ডাৰ কৰিলা, সেইদিনা পঠাই দিয়ে, বা সেনেকৈ মানে তুমি টাউন এৰিয়াত যেনেকুৱা এৰিয়াতে নহওক চাইলেজ ৰাখি পেলাই চাইলেজ দি তুমি আৰামছে ছাগলী পুহিব পাৰা। চাইলেজ যিটো মাকৈ বনায়। হয়, এতিয়া আমি চাব বিচাৰিম যে কি ব্ৰিড আছে ন দাদা, দেখাওক অলপ। আচ্ছা, এতিয়া মানে ব্ৰিড বুলি ক'বলৈ গ'লে এটা সময় আছিলে যিটো সময়ত মানে মোৰ ছাগলী এটা ট্ৰেডিং কৰিছিলোঁ বেছিকৈ ছাগলী মাৰিব খুন্দা। তো এতিয়া কি হৈছে, এতিয়া লাহেকৈ মই ট্ৰেডিংটো কমাই ফাৰ্মিঙতে আহিছোঁ। ট্ৰেডিংটো কমোৱাৰ মেইন কাৰণ হৈছে কি, ছাগলী এতিয়া ধৰা কমচে কম 6 লাখ 7 লাখ টকা ছাগলী আনা যায়। আনাৰ পিছত এতিয়া ইয়াৰ পিছত মই 50টা ছাগলী আনিছিলোঁ, 50টা ছাগলীৰ ভিতৰত 6টা ছাগলী মৰিলে। তাৰপিছত কিছুমান ছাগলী বেমাৰ হোৱাৰ পিছত মানে ৰিকভাৰীটো হওঁতে বহুত টাইম লাগিলে। সেই টাইম লগাৰ কাৰণে কি হ'ল, যিটো লাভ হ'ব লাগিছিল লাভৰ জেগাত মই লোকচানহে খালোঁ। তো সেইকাৰণে এতিয়া মোৰ নিজৰ ফাৰ্ম বুলি ক'বলৈ কাৰণে সেই বড়ো ফাৰ্মখন আছে সেইফালে, যিটো চাউথ আফ্ৰিকান বৰ। তুমি সেইটো চাইডে দেখাৰ পিছত চাউথ আফ্ৰিকান বৰ আছে। তাৰপিছত নগাঁৱত এখন ফাৰ্ম আছে, তাতো মোৰ 6জনী ডাঙৰ বৰ আছে আৰু এটা ইম্পৰ্ট লাইন মেল আছে। ইয়াত ইম্পৰ্ট লাইন মেল এটা আছে আৰু টোটেল ইয়াত 5টা মাইকী ছাগলী, বৰ 4জনী আছে আৰু মতা পোৱালি এটা আছে, ডাঙৰ মেলটো আছে আৰু এজনী ক্ৰছ ব্ৰীড আছে। ইয়াত মানে 6-7টা। যদি যদি কাৰোবাক ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰিবলৈ আপোনাৰ পৰা পোৱালি ল'বলৈ বিচাৰে, ছাগলী পোৱালি লওঁ বুলি ক'লে এতিয়া মোৰ নগাঁৱতো আকৌ ষ্টক আছে। নগাঁৱত ৰহা 12 বজিত তাত মোৰ মানে এটা ষ্টক এটা আছে। তাত তোমাৰ চিৰহী ব্ৰীডটো পোৱা যায়, চিৰহী আৰু বাৰবাৰী তাত পোৱা যায়। ইয়াত যিখিনি ছাগলী আছে, ইয়াত এইখিনি মানে হৈছে হেৰি গুজৰি আৰু চিৰহীত মিক্স ব্ৰীডত আছে। এইখিনি আছে 7টামান আছে চেলৰ কাৰণে, আৰু ডাঙৰ সি মেল এটা আছে, সেইটো চেলৰ কাৰণে আছে। 2টামান বিটেলো আছে, ইয়াত তেনেকুৱা মিক্স আছে মানে। আৰু এতিয়া ধৰক আমি ছাগলী ফাৰ্ম কৰিলে কিছুমান বেমাৰ দেখা যায়, বিশেষকৈ আপোনাৰ পেলুটো, হয় নাই বাৰু? পেলুটো আমি কেনেকৈ ছাগলীজনী হৈছে বুলি ধৰা পেলাম বাৰু? পেলুটো চবতকৈ প্ৰথমে পেলু হ'লে লক্ষণ কেইটামান দেখা যায়। ছাগলীটো খুব দাঁত কামিব, সেইটো এটা পেলুৰ লক্ষণ হা। দাঁত কামিব, তাৰপিছত মাটি খাব, তাৰপিছত গাৰ লোমবিলাক বুৰবুৰীয়া হৈ যাব, লোমবিলাক সৰিব, সেইটো পেলু হোৱাৰ লক্ষণ হয়। আচ্ছা, তো পেলু বাহিৰে আৰু কি মানে পেলু বাহিৰে বেমাৰ আছে? বেমাৰ বুলি ক'বলৈ গ'লে পেলু বাহিৰে তোমাৰ PPR-টো চবতকৈ ডাঙৰ বেমাৰ ছাগলী। PPR-টো তাৰপিছত ET। PPR-টো যদি মানে ৰিকভাৰী কৰিব পৰা যায়, কিন্তু ET বেমাৰটো এনেকুৱা বেমাৰ হয় মানে সি ছাগলীটো ৰিকভাৰী কৰিবৰ কাৰণে টাইম নাপায়, মৰি যায়, বেমাৰ হোৱাৰ লগে লগে মৰে মানে। তো ভেকচিন যোনটো আমি দিয়াটো কম্পালচৰি নিবা এজনী ছাগলী? ছাগলী ফাৰ্মিং যদি মানে ফিউচাৰত যদি তুমি ছাগলী ফাৰ্মিং কৰি পেলাই যদি মানে ধৰা ডাঙৰ প্লানিং আছে, তেতিয়াহ'লে তুমি মানে ভেকচিন কৰিব লাগিব। ভেকচিন যেনে PPR ভেকচিনটো 3 বছৰত এবাৰ কৰিব লাগে, এইটো ভেকচিনটো 6 মাহত এবাৰ কৰিব লাগে। এতিয়া ধৰক আপোনাৰ খাদ্য হিচাপে এতিয়া যিহেতু এতিয়া টাউন এৰিয়াত আছে, হয় নাই বাৰু? এতিয়া খাদ্য হিচাপে মানে ছাগলীৰ কাৰণে স্পেচিয়েলি কি ৰুই লৈছে নেকি, ঘাঁহ চাহ তেনেকৈ কিবা এটা? এনেই খাদ্য হিচাপে ধৰা মই ঘাঁহ ৰুই লৈছোঁ, ধৰা নেপিয়াৰ ঘাঁহটো। কিন্তু আজি এতিয়া ঠাণ্ডা দিন যেতিয়াৰ পৰা ষ্টাৰ্ট হয়, নেপিয়াৰ ঘাঁহটো পূৰা শুকাই যায়। একদম ঠাণ্ডাটো আমাৰ তিনিচুকীয়াত বেছি হয়, কাৰণ অৰুণাচলৰ লগতে লাগি থকা জেগাটো ঠাণ্ডাটো বেছি হয়। ঠাণ্ডাটো বেছি হোৱাৰ কাৰণে নেপিয়াৰ ঘাঁহটো মৰি যায়, তো গছপাতবিলাকো সৰি যায়। তো আমি কি কৰোঁ, এইখিনি দিনত মানে অকণ ছাগলীখিনি খিনাই কষ্টও পায়, ডিমৰু গছবিলাকত খুৱাওঁ, কাৰোবাৰ ঘৰপে কঁঠাল গছ কিনি আনি খুৱাওঁ, তাৰপিছত চাইলেজ অলপমান দিওঁ, মানে এটা ছাগলীক নাই কমে 0.5 কেজিমানকৈ, কাৰণ চাইলেজটো অকণমান দাম হৈ যায়, কাৰণ আনোতে হ'লে 0.5 কেজি 1 কেজি সিহঁতক সেনেকৈ দিয়া যায়। সেনেকৈ কৰি পেলাই এতিয়া ৰখা গৈ আছে বৰ্তমান। এতিয়া আগৰ পৰাই আমাৰ দেউতাহঁতে কয়, আগত যেতিয়া ছাগলী পুহোঁ চাঙত কৰিবলগীয়া মানে কৰিলে ভাল বুলি শুনিছোঁ হা। এতিয়া সেইটো কিমান সত্য বাৰু? এতিয়া আপুনি যিহেতু দেখিছোঁ এতিয়া প্ৰায় মাটিত আছে, এতিয়া
তেনেকৈ মানে ছাগলীটো আচলতে ছাগলীটো চাঙতে কৰিব লাগে আমাৰ অসমৰ যিটো ৱেডাৰ হয় অসমৰ ৱেডাৰৰ কাৰণে ছাগলীটো চাঙতে কৰিব লাগে কমচে কম নাই বুলি যদি চাঙত পোৱা যায় 6 ফিট মান ওখ কৰিব লাগে এতিয়া কোনোবাই যদি ছাগলী ফাৰ্ম কৰিব বিচাৰিছে হা ঠিক আছে মতা পুহিছে অকল মানে সেই বিকিবৰ কাৰণে তেনেহ'লে সেই কিমান দিন লাগে বাৰু খুৱাই মেলি তাক ডাঙৰ কৰিবলৈ ছাগলীত যদি মতা ছাগলীটো কিনা যায় আৰু ধৰক আপোনাৰ ক্ৰছ বিডতে ধৰা তুমি ছাগলী এটা কিনিলা আৰু সেইটো ধৰা খাচী কৰি পেলাই ধৰা তুমি ৰাখিছা বা তুমি ধৰা এনেকুৱা ফাকুৱা ছিজনত নহ'লে বা তুমি ঈদৰ ছিজনত ছাগলীটো বেচিবা আমাৰ অসমত মানে কি ফাকুৱাটো খুব বেছি ছাগলী মাংসৰ ডিমাণ্ড হয় তাৰপিছত ঈদত হয় তো কিন্তু বহাগৰ মাহলৈ ডিচেম্বৰ পাৰিলে বহাগৰ মাহলৈকেতো ছাগলী ডিমাণ্ড থাকে খুব বেছি থাকে মানে তো সেইটো ছিজনত কি হয় ছাগলীটো তুমি সেনেকুৱা এটা ছাগলী ল'ব লাগিব যিটো ছাগলী মায়েকো ভাল বাপেকো ভাল মানে গ্ৰথটো বেছি হোৱা ছাগলী একদম তেতিয়াই মানে বেমাৰী ছাগলী এটা কিনি আনি পেলাই তুমি যদি মানে তাক যিমানে ইনভেষ্ট নকৰা সি ডাঙৰ নহয় এতিয়া দেখিছোঁ আপোনাৰ ফাৰ্মত বুডাৰখিনিও আছে আৰু লগত বেলেগ ফাৰ্মিঙৰ কাৰণে ছাগলীবোৰ আছে তো একেলগত ৰাখিব পাৰি নে কিবা এটা অসুবিধা হয় একেলগত ৰাখিলে ছাগলী আচলতে একেলগে এনেকৈ ৰাখিব নালাগে আচ্ছা যিটো মানে ব্ৰিডিং ফাৰ্ম হয় ব্ৰিডিং ফাৰ্মৰ ছাগলীখিনি বেলেগ খাদ্য হয় তাৰপিছত আৰু ফেটেনিঙৰ কাৰণে যদি ৰাখা যায় কিন্তু অলপমান বেলেগ খাদ্য হয় ফেটেনিঙৰ যিটো খাদ্য দিবা সেইটো খাদ্য যদি তুমি মানে ব্ৰিডিং মাইকীখিনিক দিয়া যায় মানে হঠাৎ তাই মানে চৰ্বিটো বেছি হৈ গ'লে মাইকী ছাগলী চৰ্বি হৈ যোৱাৰ পিছত তাই টাইমত গাভিনী নহয় মাইকী ছাগলী মানে সদায় চৰ্বি কম থাকিব লাগে নহ'ব লাগে আচ্ছা এতিয়া এটা প্ৰশ্নতে যোনটো স্পেচিয়েলি মোৰো জানিব মন যায় যে এতিয়া বহুতে আমি যেতিয়া ফাৰ্মিং কৰোঁ এতিয়া আমি আমাৰ লোকেল আছে ঠিক আছে লোকেল এজনী ছাগলী ক্ৰছ কৰিলে মানে ভাল হয়নে নে ক্ৰছ নকৰা অৰিজিনেল যোনটো ব্ৰিড হয় তেনেকৈ পাহিলে বেছি প্ৰফিটেবল হয় মানুহে মানে ক্ৰছটোৱে বেছি ভাল ক্ৰছটো ভাল ন ক্ৰছে ভাল আমাৰ অসমত ক্ৰছে ভাল কাণ লম্বা ছাগলীটো কি হয় বেপাৰী মানে ক'ব কি এইটো ৰাম ছাগলী ৰামটো আহি যোৱাৰ লগে লগে মানে ছাগলীটোৰ দাম কমি যায় আচ্ছা এতিয়া আপোনাৰ কোনটো জেগাৰ ছাগলী হয় এইখিনি এতিয়া এইখিনি আচলতে চব চিৰহিখিনি ৰাজস্থানৰ হয় ন গোটেইখিনি এতিয়া কেনেকৈ গম পাব যে ছাগলীজনী ভাল এতিয়া কাণখন চোৱা কিবা তেনেকুৱা আছে কাণ চান চালে নহয় ছাগলীজনী কেনেকৈ ভাল বুলি ক'লে গম পাবলৈ কাৰণে ছাগলীজনী একদম চেলা চেপেটা ওখ হ'লে নহ'ব ছাগলীজনী পেটৰ চাইজ পেটিছ বুলি যিটো কয় পেটিছ চাইজটো ঠিক থাকিব লাগিব আচ্ছা এতিয়া পেটিছ চাইজটো ঠিক থাকিলেহে ছাগলীজনী মানে তোমাৰ ভৱিষ্যত যাই পেলাই এজনী ডাঙৰ ছাগলী হ'ব আৰু যেতিয়া একদম পেটটো এনেকুৱা ক্ষীণ এজনী ছাগলী ওখ হ'ব কিন্তু গাত মাংস নহয় মই ধৰক এতিয়া যদি ছাগলী ফাৰ্মখন ষ্টাৰ্ট কৰিব বিচাৰোঁ ঠিক আছে মোৰ এটা ভৱিষ্যত মানে এইম এটা আছে যে ছাগলী ফাৰ্ম এখন কৰিম এতিয়া ধৰক মই কেইজনী ছাগলীৰ পৰা যদি মই ব্ৰিডিঙৰ কাৰণে যদি বিচাৰোঁ ধৰক মই অলপ প্ৰথম ব্ৰিডিং কৰি বহাই লওঁ তাৰপিছত ফাৰ্মিং কৰিম তেনেকৈ কৰিলে কেইটা ছাগলীৰ পৰা একদম আৰম্ভণি দিব পাৰিম কিন্তু টাউন এৰিয়াত একদম কমচে কম ধৰ তোমাৰ যদি পইচা পাতি আছে তেতিয়া 10জনী ছাগলীৰ পৰা ষ্টাৰ্ট কৰিব লাগে পইচা পাতি যদি কম আছে হ'লেও কমচে কম 5জনী ছাগলীৰ পৰা কৰিবই লাগে মানে আৰু ধৰক ব্ৰিডাৰ এটা মেল এটা মানে মেল এটা ল'বই লাগিব মেল এটা ল'ব লাগিব আৰু মেলটো অলপমান মানে মেলটো আৰু ছাগলীখিনি মানে যেতিয়া মাদাৰ ষ্টক যিটো মাদাৰ ষ্টক আৰু মেলটো সেইটো কেতিয়াও পইচা খৰচ কৰিবৰ কাৰণে ভয় কৰিব নালাগে সেইটো যদি তুমি পইচা খৰচ কৰি পেলাই কম কোৱা তেতিয়া 7,000 টকাটো এজনী ছাগলী পায় আকৌ সেই এজনী ছাগলী আমাৰ লোকেল ছাগলী 2500 টকাটো পায় তুমি যদি 2500 টকা ছাগলীজনী আনি পেলাই যদি 25,000 টকা মেলটো দি পেলাই খৰচ কৰাই আছা তোমাৰ সেই ছাগলী ফাৰ্মত কেতিয়াও উন্নতি নহয় কিন্তু হয় ছাগলীৰ লগতে এই দাদাৰ ওচৰত আছে কিছুমান ভাল গৰু যোনবোৰ মানে ডাঙৰ মৌৰ দৰে লাগিছে দেখিবলৈ এতিয়া গৰুখিনিৰ বিষয়ে অলপ কিছুমান কথা জানিব বিচাৰিম এই দাদাৰ পৰা দাদা এই যোনবোৰ গৰু আছে আপোনাৰ এইখিনি কি জাতি হয় বাৰু এইটো গিৰ বুলি কয় আচ্ছা গুজৰাটৰ গৰু হয় আৰু ইয়াৰ মানে গিৰ গৰুখিনি আপোনাৰ তোমাৰ মেইন কথা হৈছে কি গিৰ গৰুটো বিশেষকৈ ইয়াৰ মানে মিল্কৰ যিটো মানে তাৰ কোৱালিটি সেই কোৱালিটিটোৰ ওপৰৰ কাৰণে এই গৰুখিনিৰ দামটো বেছি হয় আচ্ছা ইয়াৰ মানে গাখীৰটোত মানে এইটো মানে মই কোৱা নাই চায়েন্সে কৈছে ইহঁতৰ গাখীৰটোত মানে কি হয় কেঞ্চাৰ আৰু ডায়েবেটিছ তাৰ লগত মানে যুঁজিব পৰা ক্ষমতা কিন্তু গৰুজনী আচলতে গৰুকেইটা মানে এৰণীয়া জেগাত থকা হ'ব লাগে আচ্ছা এতিয়া গাখীৰ কোৱালিটিটো খুব ধুনীয়া মেইনটেইন হয় কিন্তু তুমি যদি হ'লেও মানে ঘাঁহ পানী ভাল ঘাঁহ চাহ খুৱাই যায় সেইটো পাবা আচ্ছা যদি 100% নোপোৱা তেতিয়া মানে তুমি 60-70% পাবা গিৰ জাতিটোত আপোনাৰ একদম মিনিমাম কিমানমান এজনী গাইৰ পৰা আপোনাৰ গাখীৰ পোৱা যায় গৰুজনী যদি অসমত আহি পেলাই ছেট হৈ গৈছে যদি প্ৰথম অৱস্থাতে ফাৰ্ষ্ট চিঞৰি গৰু হ'লেও তেতিয়া কমচে কম নাই বুলি তাই 12 লিটাৰমান গাখীৰ হ'ব মানে 25 লিটাৰলৈকে 22 লিটাৰলৈকে গাখীৰ থাকে গিৰ গৰু এতিয়া ইয়াৰ বিশেষ মেইন খাদ্য আপোনালোকে কি ৰাখিব ইয়াৰ কাৰণে কি ৰাখিবলগীয়া হ'ব খাদ্য হিচাপে চোৱা আচলতে নেপিয়াৰ মাকৈ সেইবিলাকত হ'ব লাগে আৰু মানে অলপমান বনৰীয়া ঘাঁহ বন পাব লাগে চৰিব যাব পাব লাগে তেতিয়া মানে খাদ্য সেইটো চবতকৈ বেষ্ট হয় কিন্তু এতিয়া আমাৰ এতিয়া ঠাণ্ডা ছিজন যিহেতু ঘাঁহৰ অভাৱ যিহেতু তো এতিয়া বৰ্তমান খেৰ কেতিয়াবা ডিমু পাত অলপমান দিওঁ ডিমু পাত ন ঘাঁহটো একে নাই ধৰ এমাহমানৰ পিছত ঘাঁহটো এভেইলেবল হ'ব কিন্তু এতিয়া ঘাঁহ নাই খেৰ ডিমু পাত আৰু দানাটো খুৱাই আছোঁ পাছি মানে মই যি দেখিছোঁ গৰুৰ পৰা একো পেলনি নাযায় গাখীৰ পৰা আদি কৰি গোবৰখিনিলৈকে বিকি যায় আমাৰ ইয়াত এক ঠেলাত মিনিমাম 500 টকা পোৱা যায় গোবৰটো তোমাৰ এক গাড়ী এনেকৈ 4G7ত 1500 টকাত বিক্ৰী হয় তো আপোনালোকে যদি কোনোবাই যদি গোবৰ চোবৰ প্ৰয়োজন হয় তেনেকৈ আপোনালোকে কেঁচু সাৰ যদি ফাৰ্মিং কৰিব বিচাৰে এই দাদাৰ পৰা আপোনালোকে নিশ্চয় কণ্টেক্ট কৰি লৈ যাব পাৰিব গোবৰটো এটা কথা কৈ দিওঁ আমাৰ গোবৰটো যেন বেলেগ গৰুৰ নিচিনা নহয় মানে একদম ঠেলঠিলে গোবৰটো যেন জাৰ্চি এইচএফৰ হয় এনেকুৱা নহয় গোবৰটো মানে ইমান ধুনীয়া শুকান উঠাবলৈও ভাল ঠিক আছে আৰু গোন্ধ চুন্ধনো ইমান নাই মানে বেলেগ গৰু তুমি ফাৰ্মত গ'লে গোন্ধ যিটো পাবা ইয়াত তুমি নোপোৱা দাদা এই গৰুকেইজনৰ বয়স কিমান হ'ব বাৰু এতিয়ালৈকে এইটো মানে 3.5 বছৰ হৈ গ'ল আৰু 4 বছৰ হ'ব এইটো মেইন আপোনাৰ ঘাইটো ন বুলটো তাৰপিছত ইয়াক ব্ৰিডাৰ হিচাপে ৰখা হৈছে নেকি ব্ৰিডাৰ হয় তাৰপিছত এতিয়া এইজনী আপোনাৰ এজনী এবাৰ দিছে এজনী এবাৰ তৃতীয়বাৰ গাভিনী হয়
তাৰপিছত সেই ভিতৰত এজনী আছে তাই দ্বিতীয়বাৰ গাভিনী আচ্ছা। হ'ব এবাৰ তাই এবাৰ দিছে তাৰপিছত এইজনী তোমাৰ এজনী 4 নম্বৰবাৰ হ'ব তো নৰ্মেলি আমাৰ গৰুবোৰ কিমান দিয়ে বাৰু মোৰ এইবোৰ এটা আইডিয়া নাই এই গৰুকেইজনী আপোনাৰ বছৰেকত কেইবাৰ পোৱালি দিয়ে নে তেনে কিবা কথা বছৰেকত এবাৰেই দিয়ে ন গৰু এবাৰ দিব লাইফ পিৰিয়ডত এই গিৰ গৰুবিলাকে 20টালৈকে পোৱালি দিয়ে আচ্ছা আৰু এতিয়া গাখীৰ দিয়াৰ পিছত মানে পোৱালি দিয়াৰ পিছত কিমান দিনলৈকে ইয়াৰ গাখীৰটো মানে পোৱা যাব পোৱালি দিয়াৰ পিছত 9 মাহলৈকে ইয়াৰ গাখীৰটো পোৱা যায় আচ্ছা আচ্ছা মানে পোৱালি ল'বলৈ আপোনালোকে বহুত দিনৰ আগৰ পৰা কণ্টেক্ট কৰি ৰাখিব লাগিব হয় নাই চ' আপোনালোকে দেখিব পাইছে পোৱালি দিছে এয়া এইটো কিমান দিন হ'ল বাৰু পোৱালি দিয়া এতিয়া আৰু এটা দিয়া চান্স আছে নেকি এয়া ছিংগল হয় ন পোৱালি দিওঁতে মই দাদা এটা প্ৰশ্ন সুধি দিওঁ দেই মনত পৰিলে যিহেতু এতিয়া চাওক আমাৰ নৰ্মেল ছাগলী 2 বছৰ 3বাৰ পোৱালি দিয়ে হয় নাই লোকেলবোৰ ইয়াৰো একেই হয়নে ছেইম হয় ন আচ্ছা আচ্ছা মই আগত কি ভাবিছিলোঁ 6 মাহৰ মূৰে দিয়ে সেইটো কিন্তু ভুল ধাৰণা মই আপোনাৰ যদি ছাগলীজনী তোমাৰ বাচ্চা দিয়াৰ পিছত যদি 2 মাহত গাভিনী হৈ যায় তেতিয়াহ'লে ধৰা 14 মাহ মানত পোৱা যায় 14 মাহ মানত 2বাৰ পোৱা যায় কিন্তু আচলতে সেনেকৈ পোৱালি দিয়া বেয়া হয় আচ্ছা মানে কমচে কম ছাগলীজনী বাচ্চা দিয়াৰ পিছত 3 মাহ মানৰ পিছতহে গাভিনী হ'ব লাগে তেতিয়া ছাগলীজনী মানে নেক্সট বাৰ বাচ্চা দিবলৈ কাৰণে তাই মানে বডিত মানে সেই কেপাচিটি থাকে মানে আচ্ছা চ' আপোনালোকে চাব পাৰে যে কি ধুনীয়া সুস্থ পোৱালি হয় এয়া হ'ব দে ছিঙি গ'লে বেটাৰ কিন্তু লয় বহুত ধুনীয়া পোৱালি হয় এতিয়া যেতিয়া পোৱালি এটা দিলে মানুহ এজনে কৰিবলগীয়া কাম মানে কি থাকে বাৰু পোৱালি দিয়াৰ পিছত চবতকৈ প্ৰথমতে তাৰ নাড়ীটোত মানে বেটাৰ দিম আচ্ছা আচ্ছা ইনফেকশ্যন নহ'বৰ কাৰণে নহ'লে ইনফেকশ্যনটো কি হয় পেটৰ ভিতৰলৈ যোৱাৰ পিছত ছাগলীটো মানে কিছুমান মানে বেমাৰ হোৱা চান্স থাকে হা আচ্ছা তাৰপিছত তাৰ নখকেইটাখন ছিঙি দিম নখকেইটা যদি ছিঙি নিদিওঁ পিছলৈ মানে নখকেইটাখন লম্বা হৈ যায় ছাগলী কিছুমানৰ আচ্ছা আচ্ছা খোজ কাঢ়িবৰ কাৰণে দিগদাৰ হয় আচ্ছা বহুত ধুনীয়া কথা কেইটামান জানিবলৈ পালোঁ যিহেতু একদম লাইভ মানে এতিয়া দেখিছোঁ যে পোৱালি দিয়া এজনী ছাগলী যদি মানে এটা চাইড তাই অলপমান যোৱাবাৰ অলপমান ডেমেজ হ'ল আচ্ছা কিন্তু এবাৰ ভাল হৈ গ'ল যদি মানে ভাল হৈ থাকিলে হয় এজনী ছাগলী 3 লিটাৰ ওপৰত গাখীৰ দিলে হয় 3 লিটাৰ ওপৰত গাখীৰ দিলে হয় বাপৰে তাৰ সময়ত বেছি নকওঁ লকডাউনৰ ওচৰত যিহেতু দিল্লী চাইডে দেখা গৈছিলে যিহেতু মানে আপোনাৰ মেলেৰিয়া এবাৰ খুব বেছি বাঢ়িছিলে আৰু তাৰ কাৰণে মানে গাখীৰ ছাগলী গাখীৰ একদম ডিঙৰ কাৰণে হাজাৰ টকা লিটাৰ হৈছিলে তো এইটো মানে ছাগলী গাখীৰ পূৰা উপযোগী নেকি মেলেৰিয়াৰ কাৰণে ডেংগুৰ কাৰণে ভাল বুলি কয় ডেংগুৰ মেলেৰিয়াৰ কাৰণে 1 নম্বৰ বুলি কয় ছাগলী গাখীৰ আৰু ছাগলী গাখীৰটো এনেকুৱা হয় মানে একদম সৰু পোৱালি পৰা লৈ পেলাই একদম বুঢ়া মানুহলৈকে খাব মানে হজমি কৰিবৰ কাৰণে একো দিগদাৰ নাই এতিয়াতো ছিংগল পোৱালি হ'লে ইয়াৰ গাখীৰটো অভাৱ নাই ই পূৰা মানে গাখীৰ পৰাই চব বস্তু নিউট্ৰিশ্যন পাই যাব হয় নাই তাৰপিছত এই ছাগলী যদি ধৰক 3 লিটাৰ যিহেতু দিয়ে বুলি কৈছে আপুনি 3000 যদি ইয়াৰ যদি প্ৰয়োজন নহয় বাকী গাখীৰখিনি আপোনালোকে কি কৰিব তেনেকৈ খীৰাই দিওঁ মই খীৰাই পেলাই ধৰক মই এনে কুকুৰকেইটা মই দি দিওঁ তেনেকৈ দি দিয়া হয় ন কিছুমান জেগাতো আপোনাৰ বিজনেছ হিচাপে ধৰক লৈ লয় ন তেনেকৈ কৰিব পাৰে নাই আগতে এনেকৈ এতিয়াতো গাখীৰ দিওঁ যিহেতু গৰু গাখীৰ বেচা যায় মিক্স কৰি দিব পৰা যাব মিক্স কৰিলে তেতিয়াতো কোৱালিটিটো ভাল হৈ যাব হয় নাই বাৰু আচ্ছা ঠিক আছে অকল মাটিতে নহয় আপোনালোকে চাব পাৰিছে যে এয়া চাঙতো ৰাখিছে যিহেতু ছাগলী ফাৰ্মিংটো যোনটো চাঙত আটাইতকৈ ভাল বুলি কয় বেমাৰৰ পৰা আজি কৰি বহুত ক্ষেত্ৰতে ভাল চ' এনেকৈ আপোনালোকে সৰুকৈ বনাই ল'ব পাৰিব এতিয়া দেখিছে টাউন এৰিয়াত সৰু এটা জেগাত কি ধুনীয়াকৈ আপোনালোকৰ ছাগলী ফাৰ্মখন কৰি তুলিছে আৰু ইয়াত আপোনাৰ স্পেচিয়েলি এবিধ ছাগলী ৰাখিছে মই আপোনালোকক দেখাই দিম এইটো দাদা কি জাতি হয় এইটো চাউথ আফ্ৰিকান বৰ বুলি কয় বৰ হয় ন আচ্ছা এই কলাবিধ দিছে যে সেইটো একে হৈছিলে নেকি এইটো সেইটো বেলেগ হয় আচ্ছা মানে আজি বাচ্চা দিবৰ কাৰণে তাত জেগাটো বেছি হৈ গৈছে আচ্ছা ইয়াৰ আটাইতকৈ গ্ৰ'থৰ ভিতৰত মানে ছাগলী কোনটো উন্নত জাতিৰ বাৰু এইটো ৱৰ্ল্ডৰ ভিতৰত নম্বৰ 1 ব্ৰীড হয় মানে কোনো ব্ৰীড মই সোধা কাৰণটো সেইটো হ'ল মানে শুনিছোঁ মানে এইটো ছাগলী জাতি আচলতে এই ছাগলীখিনি যিমানটো চেহেৰা হ'ব লাগে সিমানটো এতিয়া বৰ্তমান হোৱা নাই কিহৰ কাৰণে হোৱা নাই আচলতে মানে এতিয়া ঘাঁহৰ যিটো মানে কেঁচা ঘাঁহ যিটো ঠাণ্ডা দিনৰ যে অভাৱ হৈ আছে কেঁচা ঘাঁহ পাবলৈ আৰু আমাৰ ইয়াত ঠাণ্ডাটো বেছি যেতিয়া চাঙত বান্ধি দিওঁ ৰাতি যেতিয়া টিংটো ঠাণ্ডা হৈ যায় বহুত ঠাণ্ডা থাকে মানে ৰাতি সেইকাৰণে ছাগলীখিনি খুব ক্ষীণাই ঠাণ্ডা দিনকেইটা তাৰপিছত যেনেকৈ মানে ফেব্ৰুৱাৰী মাৰ্চৰ লাষ্ট হ'বগৈ তাৰপিছত ছাগলী চেহেৰা সলনি হ'ব ঘাঁহো মানে কেঁচা ঘাঁহটো পাই যাব তাৰপিছত লগতে মানে ঠাণ্ডাটো গুচি যাব তেতিয়া ভাল হৈ যায় দেখিব পাইছে কি ধুনীয়া একদম ছাগলী কাণে কয় যে কেনেকুৱা স্বাস্থ্যৱান হৈ আছে আৰু এজনী মাইকী সেইকাৰণে অলপ ক্ষীণাই আছে বুঢ়ী হয় ইয়াৰ মতাটো যোনটো দেখা মই আপোনালোকক খুবেই ধুনীয়া স্বাস্থ্য আৰু ওখটো দেখিছে আপোনালোকে পূৰা সৰু হোৱা গৰু পোৱালি এটা ধৰক আৰু দাদা এটা লাষ্ট প্ৰশ্ন দেই এইটো চবেই জানিবলৈ বিচাৰে মানে আৰু মোৰো জানো এতিয়া চব ফাৰ্মিং কৰিলে আমি লাষ্টত মাৰ্কেটখন আমি পোৱা নাযায় ঠিক আছে তো এই যদি আমি হাইব্ৰিডৰ অকল কৰিবলৈ লওঁ ক্ৰছ নহয় ধৰক অকল হাইব্ৰিড তেতিয়া আমাৰ বিকাশ কিবা প্ৰব্লেম হয় বিৰাট প্ৰব্লেম হয় মানে যদি মানে মাৰ্কেট ধৰোঁ বুলি ভাবা পইচা ইনকাম কৰিব মন আছে তেতিয়াহ'লে এই ব্ৰিডিঙত নাহি পেলাই মানে ফেটেনিঙত যাব লাগে ফেটেনিঙত মানে এটা পোৱালি যদি তুমি ভাল ব্ৰিডাৰ এটা লৈ পেলাই ভাল দহজনী মাইকী ছাগলী লোৱা এটা এবছৰীয়া পোৱালি কমচে কম আজি যিটো ছাগলী ৰেট হৈ আছে কমচে কম 12 মানে 14,000 ভিতৰত তুমি আৰামছে বেচিব পাৰিবা আচ্ছা তেতিয়া সেই পোৱালিটো মানে কোনো বেপাৰীয়ে লোৱা মানে কোনো বেপাৰীক তুমি মাতিব নালাগে বেপাৰীক যদি মাতা তুমি নিজৰ ফাৰ্মখন নিজে প্ৰমোট কৰিব লাগিব ধৰা তুমি বজাৰত ছাগলী লৈ গ'লা বজাৰত ছাগলী 2-3বাৰ লৈ যোৱাৰ পিছত বেপাৰীবিলাকে তোমাক চিনি পাব নহয় তেতিয়া তাৰ নম্বৰটো মুঠাই আৰু ছাগলী আছে ডাঙৰ গাঁৱতে যিবিলাক বেপাৰীয়ে লৈ যায় সিহঁতে এটা ছাগলী 2,000-3,000লৈকে বাচাই দিয়ে সেই পইচাটো তোমাক গুচি যায় না সেই পইচাটো সিও যিবিলাক কথা বেপাৰীক দিয়ে বেপাৰীতে কি কয় কাটোৱালৰ ঠাইত লৈ যায় মানে কাটোৱালৰ যিবিলাক বেপাৰী হয় সিহঁতে আহে বজাৰতে বস্তুবিলাকত উঠাই লৈ যায় তো সেই মানুহটো যদি তুমি বজাৰ যোৱা ডাইৰেক্ট সেই মানুহটো লগ পাবা যোনটো মেইন মানুহটো যোনটো কাটে সেই মানুহটোহে তোমাৰ আচল পইচাটো দিব
বেপাৰী যিটো গাঁৱত আহি পেলাই নিব সি এটা ছাগলী 3,000 2,000 বাচাই পেলাই সি মানে কাম কৰিব আচ্ছা আচ্ছা হয় কাৰণ এইটো তাৰ ৰজি ৰটি হয় আৰু তোমাৰ এইটো ৰজি ৰটি হয় তুমি কেনেকৈ ভাবিবা কি মোৰ বিজনেছটো মই বেছিকৈ পইচা ইনকাম কৰোঁ তুমি বস্তুটো বজাৰত নিব লাগিব আৰু বজাৰত নি পেলাই আচল মানুহকেইটা যোনদিনাখন লগ পাই যাবা নম্বৰ এক্সচেঞ্জ হৈ যাব তুমি সেইদিনাখন দেখালে ছাগলীটো ওজন কৰি তুমি সেই ছাগলীটো তাতে দি থৈ আচ্ছা এজনী ছাগলী কিমান দিনলৈকে মাইকী যদি ছাগলী হয় ধৰক চবটো মতা পোৱালি নোলায় তো মাইকী ছাগলী কেইবছৰলৈকে মানে আপোনাৰ পোৱালি দিয়াই কিনে পিছত বিকি দিব পাৰিব মাইকী ছাগলীজনী তুমি কমচে কম 9 বছৰলৈকে ভাল পোৱালি ল'ব পাৰা 9 বছৰ 9 বছৰলৈকে তুমি ভাল পোৱালি ল'ব পাৰা তাৰ খাদ্যৰ ওপৰত কথা 9 বছৰমানৰ পিছত তুমি ছাগলীজনী কি কৰিব লাগে সেই ছাগলীজনীক ধৰা তুমি ফেটেনিঙত নিব লাগিব হা ফেটেনিঙত টাইপ মানে ব্ৰিডিং কৰাব নালাগে ব্ৰিডিং নকৰাই পেলাই মানে এনেকুৱা কিছুমান ডাইট দিবা যিবিলাক ডাইটত ছাগলীজনী কি হৈ যাব মানে শকত হৈ যাব ছাগলীজনী বাজি হৈ যাব বাজি হৈ যালে বাজি ছাগলী মাৰ্কেটৰ দাম বহুত বহুত বেছি ন বাজি ছাগলী তো আপোনালোকে দেখিব পাৰিলে যে এই দাদাই মানে কিবা এটা প্ৰশ্ন যদি সুধো পুৰা ফুল ডিটেইলছ আপোনাৰ ডিটেইলছ এনেকুৱা বুজাই দিয়ে তো এনেকুৱা যদি ভাল আপোনাৰ ছাগলী সম্পূৰ্ণ ছাগলী আৰু গৰুৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে আপোনালোকে মোৰ লগতে এই দাদা চেনেলটো ছাবস্ক্ৰাইব কৰিব এই চেনেলটোৰ নাম দাদাই ধুনীয়াকৈ কৈ দিব আপোনাক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ফ'ল' কৰি ল'ব দাদা আপোনাৰ চেনেলটোৰ নামটো এনে প্ৰায় মানুহবিলাকে জানে ফাৰ্মাৰ লাইফ আছাম কাৰণ মানে অসমততো আজি 4 বছৰ হ'ল মই কৰি থাকা তো ফাৰ্মাৰ লাইফ আছাম তাত ট্ৰেইনিং ব্যৱস্থা মানে এতিয়া কৰিম বুলি ভাবিছোঁ হা সেনেকৈ তো আহক ৰাইজে আহক ওলাই আহক যিবিলাক কথা নাজানে সেইবিলাক শিকক আৰু মই যিমানখিনি জানো সেইখিনি শিকাম আৰু আপোনালোকে ধুনীয়া ভিডিঅ' এনেকুৱা যদি আৰু বিচাৰে আপোনালোকে কমেণ্ট কৰক যে কি ফাৰ্মিঙৰ বিচাৰে তো মই ধুনীয়াকৈ আপোনালোকে আনিব চেষ্টা কৰিম আৰু যদি কোনো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কিবা শিকিব পাৰিলে তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা দি দিব ধুনীয়াকৈ নমস্কাৰ থেংক ইউ